বেলুন ফুলোৱা দেখি চাগে নিশ্চয় গম পাইছে যে কিবা এটা স্পেচিয়েল হ'ব তাই দেখাই আছে যে মই আৰু তাই আমি কৰি আছোঁ ডেক'ৰেশ্যন বহুত বেছি চিম্পলকৈ ঘৰৰ মানুহ কেইজন গোটেই ফেমিলি কেইজনে লগ লাগি Happy birthday এয়া গম পাইছে চাগে কিমান বেছি এক্সাইটেড বাৰ্থডেৰ কাৰণে তাৰ নিজৰ বাৰ্থডেৰ কাৰণে তাৰ আছিল 3rd নম্বৰৰ বাৰ্থডে এণ্ড সি কেক নিজে খোৱাতকৈ মানে আনক খোৱাতকৈ বেছি নিজে খোৱাত বেছি ব্যস্ত হ'ল এণ্ড ইমান বেছি যে ফূৰ্তি তাৰ সেয়ে ঘৰৰ মানুহকেইটা অলপ চিম্পলকৈ গোটেইকেইটা আমি চেলিব্ৰেট কৰিলোঁ এণ্ড অবভিয়াছলি ফটো ছেশ্যন ইজ মোৰ ইম্পৰ্টেণ্ট ধুনীয়াকৈ ফটো চটো তুলি অলপ এনজয় কৰিলোঁ তো আজিলৈ ভিডিঅ'টো কেনে লাগিছে জনাব যদি ভাল লাগিছে লাইক কৰিব চেনেলটো ছাবস্ক্ৰাইব কৰি দিব বাই বাই